অসমৰ ভৈয়ামত বসবাস কৰা জনগোষ্ঠীসমূহৰ ভিতৰত বৃহত্তম জনগোষ্ঠীটোৱেই হৈছে বড়ো জনগোষ্ঠী। এওঁলোক মংগোলীয় নৃগোষ্ঠীৰ অন্তৰ্গত। থাম চিংফু যথা চেৰচা লোকবাদ্যৰ তালে তালে গীত গাই গাই নচা বাগৰুম্বা, বৈশাগু আৰু খেৰাই নৃত্য বড়োসকলৰ সংস্কৃতিৰ মূল প্ৰতিনিধিত্বকাৰী উপাদান। কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ অসমৰ সেউজীয়া পাহাৰৰ বুকুত বাস কৰা অন্যতম আদিম অধিবাসী। আগেয়ে তেওঁলোকক মিকিৰ বুলি জনাজাত আছিল। কাৰ্বিসকলো মংগোলীয় নৃগোষ্ঠীৰে অন্তৰ্গত। কাৰ্বি লোকসকল অনুষ্ঠানপ্ৰিয় সংগীতময় জনগোষ্ঠী। এই লোকসকলে প্ৰায় সকলোবোৰ লোকস্থানৰ লোকবাদ্য আৰু লোকনৃত্য প্ৰদৰ্শন কৰে। কাৰ্বিসকলৰ নৃত্যক কিকান বুলি কোৱা হয়। তিৱাসকল অসমৰ এটা উল্লেখযোগ্য জনজাতি। তিৱাসকলো মংগোলীয় নৃগোষ্ঠীৰ লোক। চগ্ৰা মিচুঙা উৎসৱত পাংচি চোৰাং খামৰ তালে তালে চগ্ৰাতীত নচা চগ্ৰা নৃত্য তিৱাসকলৰ সংস্কৃতিৰ মূল প্ৰতিনিধিত্বকাৰী উপাদান।
চৰকাৰে অসমৰ চাহ উদ্যোগ আৰু বাগিচাসমূহত কাম কৰিবলৈ ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড়, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ পৰা অসমলৈ শ্ৰমিক হিচাপে অনা জনজাতীয় আদিবাসীসকলকে চাহ জনগোষ্ঠীৰ লোক। অসমৰ চাহ জনজাতীয় লোকসকলে ভাদ মাহৰ একাদশী তিথিত কৰম পূজা পালন কৰে। মাদল বজাই সমূহীয়াকৈ নচা ঝুমুৰ নৃত্য এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। ৰাভা জনগোষ্ঠীসকল অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম। অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত মূলতঃ তেওঁলোকৰ বসতি। ৰাভাসকলো মংগোলীয় নৃগোষ্ঠীৰ লোক। বাইকু উৎসৱত চাথাৰ গীতৰ তালে তালে ৰাভাসকলে নচা চাথাৰ নৃত্য এওঁলোকৰ সংস্কৃতিৰ এক প্ৰধান প্ৰতিনিধিত্বকাৰী উপাদান। মিচিংসকল বড়োসকলৰ পাছতেই ভৈয়ামত বসবাস কৰা অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠীটোৱেই হৈছে মিচিংসকল। তেওঁলোক মংগোলীয় নৃগোষ্ঠীৰ অন্তৰ্গত। মিচিংসকলে পূৰ্বতে পাহাৰত বাস কৰিছিল, যদিও পৰৱৰ্তী সময়ত উজনি অসমৰ নৈপৰীয়া সমতল অঞ্চলত চাংঘৰ সাজি বসবাস কৰিবলৈ লয়। কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙত ঐনিতমৰ সুৰৰ প্ৰচাৰ গুমৰাগ মিচিংসকলৰ সংস্কৃতিৰ এক প্ৰধান প্ৰতিনিধিত্বকাৰী উপাদান। দেউৰীসকল বৃহৎ অসমীয়া জাতিৰ অন্তৰ্গত এটা অন্যতম জনগোষ্ঠী। তেওঁলোক
তেওঁলোকে ৰঙালী বিহুৰ সময়ত ইবাকু বিহু পালন কৰে। ৰঙালী বিহুৰ উৎসৱ হ'লেই তেওঁলোকৰ বাবে ই কেৱল ৰং ৰহস্যৰ উৎসৱ নহয়, ই অতি প্ৰাচীন কালৰে পৰা চলি অহা সাংস্কৃতিক মহোৎসৱ। ইয়াতে তেওঁলোকক বিচু নাচে।
শেষত জাতীয় সংগীতেৰে আমি এই অনুষ্ঠান শেষ কৰিম। সেয়েহে মূল মণ্ডপত উপস্থিত থকা সকলোকে আমি থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। শিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মৃদুল হাজৰি